ঢিং থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৈত্ৰী আঁচনিৰ অধীনত 1,17,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নগাঁও জিলা ঢিং থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে আৰু লগতে কয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমানে আগুৱাই গৈছে সিমানে আৰক্ষী প্ৰশাসনৰো প্ৰত্যাহ্বান বাঢ়ি গৈছে। সেয়ে চৰকাৰে অসম আৰক্ষী আধুনিকীকৰণৰ লক্ষ্যৰে ৭৪খন এনে থানা নিৰ্মাণ কৰি ৩,৩০,00,000 জনতাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ চেষ্টা কৰিছে। আৰক্ষী আৰু জনসাধাৰণৰ যৌথ প্ৰচেষ্টাত অপৰাধ ৰোধ কৰিব লাগিব। আৰক্ষীয়ে অকলে এই অপৰাধ ৰোধ কৰিব নোৱাৰে। আজি যুগটো হৈছে প্ৰতিযোগিতাৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা নতুন নতুন আজি তথ্য জনসাধাৰণে পাবলৈ সক্ষম হৈছে আৰু নতুন নতুন যন্ত্ৰ পাতি আৱিষ্কাৰ হৈছে। ফলত বিভিন্ন বিভাগৰ লগতে আৰক্ষী বাহিনীৰ প্ৰত্যাহ্বান বাঢ়ি গৈছে। চেলেঞ্জেছ আৰ গ্ৰয়িং ডে বাই ডে। আজি অপৰাধীসকলেও সমাজত অশান্তি সৃষ্টি কৰিবৰ বাবে শান্তিপ্ৰিয় জনসাধাৰণক বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠী একেলগে কাম কৰি সমাজৰ পৰা কুসংস্কাৰৰ লগতে সামাজিক ব্যাধি আঁতৰাই সমাজত ভাতৃত্ববোধৰ শান্তিৰ প্ৰতিষ্ঠা কৰিব লাগিব। যোগ্যতা আৰু দক্ষতাৰ বাবে হিমা দাসে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। হিমা দাসৰ দৰে নৱপ্ৰজন্মক আগবাঢ়ি যাবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰ লতা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়। বটদ্ৰৱাৰ পৰা নাছিৰ আহমেদ, গ্ল'বেল নিউজ।